হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ ওচৰলৈ কাগজৰ ওপৰত এটা ভিডিঅ' বনাব লৈছোঁ। কাগজখননো ক'ৰ পৰা কেনেকৈ কেতিয়া আৱিষ্কাৰ হৈছিল তাকে লৈ কিনে এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে চাই থাকিবচোন। আমাৰ জীৱনত কাগজখন কিমান প্ৰয়োজনীয় সামগ্ৰী তাকে ক'ব চেষ্টা কৰিছোঁ অলপমান। আপোনালোকে চাই থাকক ভিডিঅ'টো। এই কাগজৰ ওপৰত এটা ভিডিঅ' বনাব লৈছোঁ। এইখন কোনে এইবিলাক লিখাৰ কাৰণে প্ৰয়োজন বোধ কৰিলে, তাকতো কাগজখন মানে আমাৰ জীৱনত কিমান প্ৰয়োজন সকলোৰে জীৱনত এই কাগজবোৰ, তাকে মই আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো লৈ আহিছোঁ। চাই থাকিবচোন ভিডিঅ'টো, মই কৈ যাম, আপোনালোকে চাই যাব। নমস্কাৰ ফ্ৰেণ্ড, মোৰ বিনিতা ব্লগ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এই কাগজখন কোনে উলিয়ালে, কেতিয়া, কিমান চনত আৱিষ্কাৰ, ক'ত কৰিলে, এই সকলোবোৰ আজি মই আপোনালোকক জনাম। হয়তো কিছুমানে জানে বহুতে, আৰু বহুতে হয়তো নাজানে। এই নজনাবোৰৰ কাৰণে মই আজি ভিডিঅ'টো লৈ আহিছোঁ। চাই থাকিবচোন। কাগজবোৰ আমি যে লিখিব পাইছোঁ, আমি পাৰিলোঁ হয়নে আৱিষ্কাৰ কৰিবলৈ? কেতিয়াবা আপোনালোকে ভাবিছেনে যে আমি এই কাগজখন যে লিখি আছোঁ বা পঢ়ি আছোঁ কিতাপখন, ক'ৰ পৰা কোনে কেনেকৈ কি ভাবি আৱিষ্কাৰ কৰিছিলে, কিহৰ পৰা, এইবিলাক মই কেতিয়াবা ভাবোঁ। আপোনালোকে ভাবেনে নাই নাজানো। আপোনালোকে কেতিয়াবা মনত পেলাই ভাবি চাবচোন যে এইখন আমি যে লিখি থাকোঁ কিমান দৰকাৰী। সকলো কামতে, চিঠিৰ কাৰ্ডৰ পৰা বেংকত কাগজ, পইচা 200 টকীয়া 100 টকীয়া সকলোবোৰতে কাগজৰ দৰকাৰ হয়। আমি জানিবলৈ ইচ্ছা কৰোঁ কেতিয়াবা যে সকলো বস্তুৱে ক'ৰ পৰা কেনেকৈনো বনায় মানুহে। আজিকালি কাগজৰ পলিথিনো বনোৱা কৰিছে এই প্ৰদূষণৰ কাৰণে। যে দোকানত আজিকালি মাল আনিব গ'লে আমাক পলিথিনত নিদিয়ে, কাগজৰ পলিথিনতহে দিয়ে। কাৰণ প্ৰদূষণ হয়, কাগজ পচি নাযায় যে মাটিত, সেইকাৰণে মানে কাগজৰ পলিথিন বনাইছে। আপোনালোকে সকলোৱে জানে কাগজৰ বিষয়ে, কাগজখন কিমান উপকাৰী বস্তু। আপোনালোকে হয়তো এইটো নাজানে যে ক'ত, কেতিয়া, কেনেকৈ আৱিষ্কাৰ কৰিছিলে। মই হয়তো আপোনাক আজি সকলোখিনি ক'ম। আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো, মাজতে স্কিপ নকৰিব। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, নাকাটিব আপোনালোকে। মই বহুতখিনি কথা আপোনালোকক আজি জনাম, নজনা কথা। আপোনালোকে হয়তো কিছুমানে গম পায় যে কাগজ কেতিয়া, ক'ত উৎপাদিত হৈছিলে, কোনে উৎপাদন কৰিছিলে, আৰু কিছুমানে হয়তো নজনাৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে চাই থাকিবচোন। কি কওঁ মই, কি বুজি পায় আপোনালোকে। তাৰপিছত মই এতিয়া আৰম্ভ কৰোঁ। কাগজখন কোনে ক'ত উৎপাদিত কৰিছিলে, আৱিষ্কাৰ কৰিছিলে। মানে এইটো চীনত সৰ্বপ্ৰথমে আৱিষ্কাৰ হৈছিল। কাগজৰ প্ৰচলন হৈছিলে। চাইলুন নামৰ চীনা ব্যক্তি এজনে প্ৰথমে আৱিষ্কাৰ কৰিছিলে। সেই চাইলুন নামৰ ব্যক্তিজনে কিয় বা নাজানো কিহৰ কাৰণে তেওঁ কাগজখন আৱিষ্কাৰ কৰাৰ কথা ভাবিলে, কিন্তু আপোনালোক বা আমি এই কথাটো ভাবিবৰ কাৰণে আমি ভাবিব পাৰিলোঁ হয়নে এই কাগজ বনাবৰ কাৰণে বা কাগজখন আৱিষ্কাৰ কৰাৰ কথা। আপোনালোকে ভাবেনে কেতিয়াবা যে কিহৰ কাৰণে তেওঁ ভাবিলে, কি পৰিস্থিতিত পৰি কাগজখন ব্যৱহাৰ কৰাৰ কথা ভাবিলে। তেখেতে যিহেতু আৱিষ্কাৰ কৰিলে, তাৰপিছত তেখেতে লিখাৰ কাৰণে নিজেই ব্যৱহাৰ কৰি চালে কাগজখন, তেতিয়া যে গম পালে যে কাগজখন উপযোগী হৈছে। তাৰপিছত ভাৰতত 1887 চনত এই কাগজৰ আৱিষ্কাৰ হৈছিলে। তাৰপিছত যেতিয়া কাগজৰ উৎপাদন হৈছিলে, কাগজখন বাঁহ গছ আৰু অন্যান্য কিছুমান গছৰ পৰা চেলুলোজ তৈয়াৰ কৰি কাগজৰ উৎপাদন কৰা হৈছিলে। তাৰপিছত গম পালে যে হয়, এইখন কাগজ পাতল, যিহেতু উপযোগী হৈছে, পাতল কাৰণে লিখাৰ উপযোগী বা পঢ়া কিতাপৰ উপযোগী হৈছে। সেইকাৰণে সকলো কামতে ব্যৱহাৰৰ কাৰণে আমাৰ ভাৰতত প্ৰস্তুত কৰা হ'ল। 1887 চনতে আৰম্ভ কৰিলে। তাৰপিছতে সকলোতে ব্যৱহাৰ কৰাৰ পিছতে সকলো দেশলৈ বিয়পি পৰিলে কাগজখন। এতিয়া কাগজৰ ব্যৱহাৰ আপোনালোকে জানে, কাগজৰ ব্যৱহাৰ সকলোতে বেছিকৈ প্ৰয়োজন হৈছে, যিহেতু আজিকালি পলিথিনৰ ব্যৱহাৰ নকৰা হৈছে মানুহে। পলিথিন যিহেতু পচি নাযায়, সেইটোৰ কাৰণে সকলোতে কাগজৰ ব্যৱহাৰটোৱে চলি আহিছে। আপোনালোকেও কাগজৰ ব্যৱহাৰ কৰক, কাগজ সংগ্ৰহ কৰিবলৈ শিকক। সকলোতে কাগজৰ ব্যৱহাৰ বেছি হৈছে আজিকালি। পলিথিন আজিকালি দোকানত গ'লে পলিথিন নিদিয়ে, কাগজৰ পলিথিনেই দিয়ে।
গতিকে আমি কাগজৰ ব্যৱহাৰটো ভাল কৰিব লাগে, সকলো কাগজৰ ব্যৱহাৰ ভালকৈ কৰিব লাগে, যাতে কাগজখন সংৰক্ষণ কৰিব পাৰে। আৰু ইমান বস্তু তৈয়াৰ কৰিব লাগে, আজিকালি চবতেতো কাগজৰ দৰকাৰ হ'ব ন। গতিকে কাগজখন বহুত প্ৰয়োজনীয় বস্তু হৈ পৰিছে আমাৰ জীৱনত। সেইকাৰণে ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকে কাগজখন সংগ্ৰহ কৰে। আপোনালোকে এই অলাগতিয়াল কাগজবোৰো যাতে পেলাই নিদিয়ে, সংৰক্ষণ কৰি থৈ দিয়ে ঘৰতে। আপোনালোকৰ ঘৰতো কিছুমান হয়তো বেয়া অলাগতিয়াল কাগজ আছে, সেইবোৰ থৈ দিব। কিছুমান অলাগতিয়াল কাগজো কেতিয়াবা দৰকাৰ হয় কিছুমান সময়ত, সেইকাৰণে থৈ দিয়াৰ কথা কৈছোঁ মই। আপোনালোকে থৈ দিব, ময়ো থৈ দিম। আজিকালি যিহেতু কাগজৰ বেছি দৰকাৰ হৈছে, কিছুমান কামত লাগিব। আৰু মই অনুৰোধ কৰোঁ আপোনালোকে যাতে বাঁহগছ ৰুৱে সকলোৱে, আমিও ৰুম, ঘৰতে হওক বা বস্তিতে হওক, সকলোতে আপোনালোকে বাঁহগছ ৰুব। প্ৰকৃতিৰ কাৰণেও দৰকাৰ আৰু আমাৰ কাগজৰ কাৰণেও বাঁহগছ দৰকাৰ। বেলেগ গছো ৰুব আপোনালোকে, যাতে প্ৰকৃতি অলপ সকাহ পায় আৰু সহায়কো হয় প্ৰকৃতিৰ কাৰণে। যিহেতু বৰষুণৰ কাৰণে আমাক গছ লাগে, বহুত সময়ত আমাক কেতিয়াবা খেতি বাতি কৰিবৰ কাৰণে গছ লাগে, বৰষুণ লাগে। যিহেতু আপোনালোকে গছ ৰুব, মই আশা কৰিছোঁ গছ ৰুব বুলি। বাঁহগছো ৰুব, কাগজৰ কাৰণে দৰকাৰ। কাগজ যিহেতু বাঁহগছৰ পৰাই হয়। আপোনালোকক মই অনুৰোধ কৰিলোঁ, সেইটোৱে মেছেজ দিব বিচাৰিছিলোঁ আপোনালোকক। এইখিনি আজি কাগজৰ বিষয়ে ক'লোঁ আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই যিহেতু আৰু নেক্সট ভিডিঅ'বোৰ লৈ আহিম বেলেগ টপিকৰ ওপৰত, কিছুমান বাহিৰত জেগাত যাই কিছুমান ভিডিঅ' বনাবলৈ ঠিক কৰিছোঁ, সেইবিলাক যাতে আপোনালোকে সোনকালে পায় তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ, কিবা যদি ভুল কৰিছোঁ বা বেয়া হৈছে কমেণ্টত লিখিবলৈ নাপাহৰিব, লিখিব। তেতিয়া আপোনালোকে ভাল কমেণ্ট কৰিলেহে মই আকৌ ভাল ভিডিঅ'বোৰ বনাবলৈ বা আগ্ৰহ হ'ব মোৰো ভাল লাগিব ভিডিঅ'বোৰ কৰি। আপোনালোকে মোৰ লগত থাকিলেহে মই আপোনালোকক ভিডিঅ' দিব পাৰিম, তেতিয়া মোৰ ভাল লাগিব। চ' আজিলৈ ইমানেই আৰু, নমস্কাৰ।